তোৰ দিনৰ সদায় আদায় কিয় দেৰি হয় তিনো আধা ঘণ্টা পিছত আধুন ক্লাছ কৰিবা মেক্সক লাই পেটলা আজি বেয়া খঙত আছে কিবা কৰিব আনে পাইছো আজি ই আজি তিৰিটোৰ লগত কাইজা কৰি আছে কিজানি মেক্সক লাই আর ভৌটো ফুটে দাও নেকি হেই তোন তিনো কি ফুচুৰ ফুচুৰ কৰি আছা এ নহয় ছাৰে নাই এনকে আছলো দেচোন কৌ তোন তিনো কালি স্কুলক কিয় নাইলি ফাৰ্ষ্টতে অৰ্জুনে কচোন কিয় নাইলি তই স্কুলক হাও মেক্সক লাই মল্লো যা কি বুলি কওঁ এতিয়া এ নহয় মানে ছাৰ কালি আমাৰ মাই ধুৱেনি আছিল সেইকাৰণে মই আহিব নোৱাৰিলো স্কুলক কি তোৰ মায়েৰে ধুৱেনি আছিল ছাৰ সেইকাৰণে মই আহিব নোৱাৰিলো নহ'লেবা মই স্কুল ক্ষতি কৰা চলি নেকি দেচোন কৌ অৰ্জুনেতো নাইলাগে স্কুলক চিকাই আৰু কিয় নাইলি হাও মেক্সক লাই মই তাই কি কওঁৱে এই নহয় ছাৰ অৰ্জুনৰ মাকত ধুৱেনি আছিল না কালি মোকো মাতিছিল ময়ো গৈছো খাবা সেইকাৰণে ময়ো আহিব নহ'ল স্কুলক হাও কিনো কয়ে তোকো মাতিছিল ছাৰ একো মাতিছিলো ধুৱেনি খাবা দে এইবাৰ কৰনে কচোন ইউন দুয়োতো স্কুলক নাইলাক তই আৰু কিয় নাইলি ছাৰ মই কালি কিয় স্কুলত অহা নাই জানে না আপুনিতো জানে অৰ্জুন আৰু মই সৰুৰ পৰাই কিমান লগ একেলগে ভাত খাওঁ একেলগে খেলা খেলাওঁ কিন্তু সেই অৰ্জুনে মোক কালি ধুৱেনি খাব নামতিলাক সেইকাৰণে মই দুখতে কালি ৰাতিৰে আলু খানা অলপ আছিল সেই আলু খানাই দিয়ে ভাত খাই মই ঘুমাই আছো কি দুখ লাগিছে জানে না মই সঁচাই কান্দি দিবার ইচ্ছা গৈছে হাও কিনো কয়ে সেই কথাটো শুনি মোৰ বহুত বেয়া লাগি গেল সেই হলিও অৰ্জুন তই ইয়াৰ লগত এনে কৰিব নাগিছিল ধুৱেনিক মাতিবা লাগিছিল মই কিয় মাতিম এৰ আইতাকৰ ভোজত মোক মাতিছিল দে হেলা বাদ দি এতিয়া তোৰ যে সিদিনা ৰচনা প্ৰতিযোগিতা লৈছিলো তোৰ নুন আকৌ লিখবা নলিয়ে তোৰ মাথাত আকৌ নাই মানে নায়েই ঘিউ বোলা বস্তুটোৱে নাই ছাৰ আপুনি যে পৰীক্ষাটো অকস্মাতে লৈছিল সেইকাৰণে আকৌ লিখবা নলিলো মই ছাৰ ময়ো সেইকাৰণে আঙুলিটো চুই আছিলো আৰু মানে মোৰ পৰীক্ষা ভাল হৈছিল মই 10 পেজ লিখিছিলো মহাত্মা গান্ধীৰ ওপৰত আৰু কি কয় তই পুৰস্কাৰটো পালি যা মেক্সক লাই তই 10 পেজ লিখছা মোক অলপো নকলি সিদিনা উদাতে নহয় ভাই মই ইমান লিখছো তোক কবা টাইমে নাপলো নহলেবা তোক কলো হয় এই অৰ্জুন তই 10 পেজ লিখছা দেখোন মহাত্মা গান্ধীৰ ওপৰত ৰচনাখন আই কি লিখছা মাতি দিছোন একে সকলোৰে আগত ভালে হ'ব ৰ আজি পুৰা ফালি দিম আপেক এটাৰ আগত চান্স ছাৰ মাতি দেও না কি দে মাতি দি সকলোৰে আগত ডাঙৰকে হাই বন্ধুসকল সকলোৱে ভালকৈ শুনি যাব দক মহাত্মা গান্ধীৰ জন্ম হৈছিল 1449 খ্ৰীষ্টাব্দত নগাঁও জিলাৰ বৰদোৱা আলিপুখুৰী নামে এখন ঠাইত তেখেতৰ মাকৰ নাম আছিল কুসুম্বৰ গান্ধী আৰু দেউতাকৰ নাম আছিল সত্যসন্ধা হাও মেক্সক কি মাতি আছে তেখেতে 12 বছৰ বয়সলৈকে লিখা পঢ়া কৰা নাছিল অনাই বনাই আপি জগাই ঘূৰি ফুৰিছিল মহাত্মা গান্ধীক আমি মৰমতে টাউলা গান্ধী বুলি মাতো তেখেতক সৰুৰে পৰাই বুঢ়ীমাক খেৰগুটিয়ে ডাঙৰ দীঘল কৰিছিল এদিনাখন তেওঁ ৰঙা আণ্ডাৰপেন এটা পিন্ধি ৰাস্তাৰে খোজ কাঢ়ি আহি আছিল তেনেতে এটা ষাঁড় গৰুৱে তেওঁৰ ৰঙা আণ্ডাৰপেনটো দেখি আক্ৰমণ কৰিবলৈ আহিছিল লগে লগে মহাত্মা গান্ধীয়ে ষাঁড় গৰুটোৰ শিঙত ধৰি বাহুবলীৰ ভল্লদেৱৰ নিচিনা বগৰাই দিছিল 1942 চনত মহাত্মা গান্ধীয়ে নৰেন্দ্ৰ মোদীৰ ঘৈণীয়েকক পলুৱাই লৈ আহে আৰু অসমতে বিয়াখন পাতে এবছৰ পিছত মহাত্মা গান্ধীয়ে গুৱাহাটীৰ ভাঙাগড় মেডিকেলত দুটা আপা আপি জন্ম দিয়ে তেখেতৰ পুতেকৰ নাম আছিল ৰাহুল গান্ধী আৰু জীয়েকৰ নাম আছিল ইন্দিৰা গান্ধী পিতৃজ্ঞা পালন কৰি ৰাহুল গান্ধীয়েও সোনিয়া গান্ধীক ক্লাছ 7তে পলুৱাই লৈ আহে অৱশেষত 1947 চনৰ 15 আগষ্ট তাৰিখে মহাত্মা গান্ধীয়ে ইংৰাজক খেদি ভাৰত স্বাধীন কৰে 1948 চনৰ 15 আগষ্ট তাৰিখে ভাৰত স্বাধীন হোৱাৰ এবছৰ সম্পূৰ্ণ হ'ল সেয়ে মহাত্মা গান্ধীয়ে সিদিনা 1 ইয়াৰ এনিভাৰ্চাৰী পালন কৰিব বিচাৰিছিল সিদিনা তেওঁ খানা খোৱাৰ উদ্দেশ্যে এখন হাবিলৈ হৰিণা চিকাৰ কৰিবলৈ গৈছিল মহাত্মা গান্ধীয়ে চিকাৰ কৰিবলৈ আৰম্ভ কৰিছিল সেইখিনি সময়ত নাথুৰাম গডছে নামৰ এজন চিকাৰীয়েও হৰিণা চিকাৰ কৰি আছিল নাথুৰাম গডছে হৰিণা এটাৰ গাত শৰ মাৰোতে শৰডাল হৰিণাটোৰ গাত নপৰি মহাত্মা গান্ধীৰ তালুত পৰিছিল লগে লগে মহাত্মা গান্ধীৰ প্ৰাণ বায়ু উৰি গৈছিল আৰু এনেকৈয়ে মহাত্মা গান্ধীৰ মৃত্যু হৈছিল ছাৰ মোৰ ৰচনা মাতা হলে ছাৰ আকৌ নকৈ দেখোন ছাৰে তোৰ কথা নুশুনে যা তোৰ ৰচনা শুনি ছাৰ বেহুজ হৈছে হাও কিনো কয়ে মেক্সকলাই ভালে হৈছি ৰ এই চান্সতে ছাৰক এটা কথা কওঁ ছাৰ আপোনাৰ বোলে নমাহে পলো মেক্সকলাই পলো